এই ভিডিঅ'টোত 10টা লাগতিয়াল প্ৰশ্ন দিয়া আছে। প্ৰতিটো প্ৰশ্নৰ লগত 4টা বিকল্প থাকিব। প্ৰতিটো প্ৰশ্নত উত্তৰৰ বাবে 5 ছেকেণ্ড সময় থাকিব। সঠিক উত্তৰবোৰ নিজে প্ৰথমে কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ। সতী সাধনী কোন বংশৰ ৰাণী আছিল? A. আহোম, B. কোচ, C. চুতীয়া, D. ডিমাটিপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুতীয়া। নটৰাজ থিয়েটাৰ কোনে স্থাপন কৰিছিল? A. ৰতন লকৰ, B. সদালকৰ, C. ব্ৰজ শৰ্মা, D. অচ্যুত লকৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অচ্যুত লকৰ। প্ৰথম অসমীয়া চলচ্চিত্ৰ ছবি জয়মতী কোন চনত মুক্তি পায়? A. 1935 চন, B. 1937 চন, C. 1944 চন, D. 1945 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1935 চন। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? A. বিষ্ণু ৰাভা, B. জানু বৰুৱা, C. জ্যোতিপ্ৰসাদ আগৰৱালা, D. ফণী শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে? A. জীয়া ভৰালী, B. জীয়া ধনশিৰি, C. বুৰৈ, D. ব্ৰহ্মপুত্ৰ। ইয়াৰ শুদ্ধটো উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ। অসমৰ তলৰ কোনখন জিলাৰ লগত বাংলাদেশৰ কোনো আন্তৰ্জাতিক সীমা নাই? A. কৰিমগঞ্জ, B. ধুবুৰী, C. হাইলাকান্দি, D. কাছাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাইলাকান্দি। অসমৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়? A. জীয়াঢল, B. সোৱণশিৰি, C. জাঁজি, D. জীয়া ভৰালী। শুদ্ধ উত্তৰটো হ'ব জীয়া ভৰালী। অসমৰ তলৰ কোনখন জিলা BTCৰ অধীনলৈ নাহে? A. বঙাইগাঁও, B. ওদালগুৰি, C. চিৰাং, D. কোকৰাঝাৰ।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বঙাইগাঁও। অসম কোন জলবায়ু অঞ্চলত পৰে? A. বাৰিষাৰ জলবায়ু, B. বিষুৱীয় জলবায়ু, C. নাতিশীতোষ্ণ জলবায়ু, D. মেৰু জলবায়ু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাৰিষাৰ জলবায়ু। অসমৰ মঞ্চসমূহত সহ অভিনয়ৰ আৰম্ভণি কোনে কৰে? A. জ্যোতিপ্ৰসাদ আগৰৱালা, B. বৰ্জ শৰ্মা, C. ফণী শৰ্মা, D. বিষ্ণু ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰ্জ শৰ্মা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে জনাব, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।